এটা এজন মল্লরা তেখেতে কি কইছে হে ट्रेक्टरनि खामानि गैया होनदोंमोन बे ट्रेक्टरनि खामानि गैया होनदोंमोन बे आंनि फिसाला बेखौ आं होनदों ओइ बाबु नोंहा सोर जायो सोरनि नों जायो सोरनि लोङो सोरनिफ्राय थाखा फैसा नों लाङो नों मा दिनै थाखा फैसानि सामान्य 500,000नि लुबनि थाखाय मा बुंनो नागिरदों नों बेखौ आंबो बुंनो नागिरदों बे आंनि फिसाला बेखौ आं बुंनो नागिरदों बेखौ आं थिगसे रायदों नों मानो बेनि थाखाय थांदों बे होनदों आंनि थाखा फैसा लुबनि एसे देखायदों होननानै बे थांदों दा ओंखायनो आं होनदों जे रावबो माने माबा नाङा भुल बुजिनाङा जों ट्रेक्टराव भुट होगोन बे 9 तारिखाव ओंखायनो आं बयबोखौ खुलुमबाय बयखौबो आं আমার এই মুজাবাৰী গাঁৱৰ সকলোকে মই অনুৰোধ কৰিছোঁ যে আমি যদি শান্তিত থাকিব বিচাৰোঁ তেতিয়াহ'লে আমাৰ এই ট্ৰেক্টৰ অহা ইলেকশ্যনত ট্ৰেক্টৰ ছবিত লৰচিতলি ছাৰক আমি জিতাব লাগিব নহ'লে আমাৰ উপায় নাই আজি যদি শেউলি মহিলাৰীক যদি আমি জিতাওঁ শেউলি মহিলাৰী হ'ল হাগ্ৰামাৰ পত্নী ইয়াৰ কোনো কিবা নাই কিনা এটা চিনাকি বুলি তেওঁৰ কোনো কিবা নাই সেইকাৰণে শেউলি মহিলাৰীক আমি কৈছোঁ যে শেউলি মহিলাৰী ডাঙৰীয়ানী আপুনি হাগ্ৰামাৰ পত্নী আপনি হাগ্ৰামাৰ পত্নী হৈ থাকক কাৰণ আপোনাৰ এটা পৰিচয় আছে আপুনি হাগ্ৰামাৰ পত্নী সেইকাৰণে মই আপোনাক কৈছোঁ যে আপুনি টকা পইচা খৰচ কৰি লাভ নাই আপুনি নিজেকে এবাৰ আমি খাটাং কৈছোঁ 100% গ্যাৰাণ্টি দি কৈছোঁ আপুনি এবাৰ নিজেকে সেইকাৰণে মই আপোনাক অনুৰোধ কৰি কৈছোঁ বেকাৰ টকা পইচা খৰচ কৰি আপুনি লাভ নাই কাৰণ আপোনাক কোনে চিনিয়ে নাপায় আপোনাক কোনে চিনি পাব আমাৰ গাঁৱৰ মানুহ আপোনাক চিনি পায় না আপুনি চিনি পায় কাকো চিনি নাপায় আপুনি আমাৰ সমাজত কি কাম কৰিব এইটো আমি গম পাইছোঁ এইটো আমি জানো